বন্ধুসকল শিৱসাগৰৰ এজন যুৱকে এৰোপ্লেন কিনিলে আৰু কেনেদৰে সম্ভৱ কেনেকৈ কিনিলে চাওক এতিয়া সম্পূৰ্ণ কথাটো কম মই যে এই শিৱসাগৰৰ যুৱকজনৰ নাম আছিল আপোনাৰ কি হৰিপ্ৰসন্ন হাজৰিকা আৰু সেই হৰিপ্ৰসন্ন হাজৰিকা এৰোপ্লেন কিনিলে আৰু এইটো কি কৰিব চাওক সেই এৰোপ্লেনত আপোনালোকে যদি চাই তেওঁ ৰেষ্টুৰেণ্ট খুলিব আৰু তেওঁ কেনেকৈ ভাবিলে যে অসমলৈ তেওঁ এৰোপ্লেন কিনি লৈ আহিব একচুৱেলি চাবলৈ যায় তেওঁৰ নিজৰ বক্তব্য মতে যিখিনি শুনা পাইছোঁ তেওঁ যেতিয়া আপোনালোকৰ হৰিদ্বাৰৰ মেৰত লৈ যায় আৰু মেৰত লৈ যোৱাৰ পিছত এখন পথাৰৰ মাজত মুকলি পথাৰৰ মাজত দেখা পালে তেওঁ ডাঙৰ এটা ৰেষ্টুৰেণ্ট আৰু এটা এৰোপ্লেন আৰু তেওঁ তালৈ গ'লে আৰু যাই কিনে হৰিপ্ৰসন্ন হাজৰিকাই তালৈ চাহ খালে আৰু সেই দোকানীজনক আৰু মানুহবিলাকক সুধিলে এইটো কেনেকৈ কিনিলে কেনেদৰে সম্ভৱ এইটো কিনা আৰু সেই শুনক দোকানীজনে বা সেই দোকানত থকা মানুহজনে কি কৈছিল জানে যেটো আসলতে আপুনি এইবিলাক কথা পাতি লাভ নাই আপুনি কিনিব নোৱাৰে গতিকে আপুনি ইমান কথা পাতি লাভ নাই আপুনি চুপচাপ চাহ খাওক আৰু ইয়াৰ পৰা আঁতৰি যাওক কিন্তু চাওক লোকলৈকে হৰিপ্ৰসন্ন হাজৰিকাই ভাবিছিল এনেকুৱা মই এখন ৰেষ্টুৰেণ্ট খুলিম আৰু এৰোপ্লেন মই এখন খুলিম কিনিম ইয়াৰ কাপ মই এখন কিনিম আৰু অসমলৈ লৈ যাম যদি চাওক যদি আপোনালোকে বৰ্তমান সময়ত চাই ভাৰতত প্ৰায় যদি চাই 4খনমান এনেকুৱা এৰোপ্লেনৰ ভিতৰত আপোনাৰ ৰেষ্টুৰেণ্ট আছে আৰু কিন্তু উত্তৰ পূব যদি কয় অসমৰ ভিতৰত যিখিনি অসমত প্ৰথম হ'ব আৰু উত্তৰ পূবত প্ৰথম হ'ব এতিয়া হৰিপ্ৰসন্ন হাজৰিকাই কিনিলে চাওক তেতিয়াতো দোকানীজনক সুধিলে আৰু দোকানীজনে তেওঁক ঠাট্টাভাৱে কৈছিল ঠাট্টাসূচকভাৱে কৈছিল যে আচলতে আপুনি কিনিব নোৱাৰে কিন্তু চাওক যদি আশা সপোন কাৰোবাৰ থাকে তেওঁ যে বাস্তৱত পৰিণত কৰিব পাৰে সেয়াৰ এটা জ্বলন্ত উদাহৰণ হৰিপ্ৰসন্ন হাজৰিকা আৰু চাওক এতিয়া অসমৰ মানুহখিনি বা উত্তৰ পূৰ্ব অঞ্চলৰ মানুহখিনি চাওক উত্তৰ পূৰ্বৰ মানুহখিনি চাওক এতিয়া কি কৰিব পাৰিব যদি তেওঁলোকৰ আশা থাকে যে এৰোপ্লেনত উঠিব আৰু সেই এৰোপ্লেনৰ ৰেষ্টুৰেণ্টত গ'লে ৰেষ্টুৰেণ্টত যোৱাৰ লগে লগে তেওঁলোকে সেই যে এৰোপ্লেনত উঠাৰ যিটা আমেজ সেই আমেজ পাব চাওক তেওঁ শিৱসাগৰৰ যুৱক আৰু অসমীয়া মানুহখন বা অসমৰ মানুহখিনি যে কোনো পিনৰ পৰা যে কোনো কামত হাঁ নামানে এটা জ্বলন্ত উদাহৰণ আৰু চাওক গতিকে এই ভিডিওটা যদি আপোনালোকৰ ভাল লাগে পেজত চাই আছে গতিকে আপোনালোকে পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব যে কেনেকুৱা লাগিল আৰু আপুনিও কিনিব নেকি এনেকুৱা এৰোপ্লেন চাওক যদি আপুনি কিনে নেকি হৰিপ্ৰসন্ন হাজৰিকাৰ দৰে কমেন্ট কৰি কেনে মোক জনাব ধন্যবাদ